सलमान भाई, वो अर्नब गोस्वामी अपने शो में तुम्हें धमकी दे रहा है, पूरे देश के सामने तुम्हारी बेइज्जती कर रहा है। कहाँ है सलमान खान? कहाँ है? पूरे दिशा सालियान वाले मामले में चुप क्यों हो सलमान? सलमान अनुरागी भार्सेस अर्णव अनुरागी। অসম সন্তান অৰ্ণৱ গোস্বামী ভয়াতুৰ নেকি? বলিউড সিনেমা মাফিয়াৰ কবলত নেকি অৰ্ণৱ? মহাৰাষ্ট্ৰ চৰকাৰৰ বাবে মূৰৰ কামোৰণি নেকি অৰ্ণৱ গোস্বামী? সুদক্ষ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু বলিউডৰ ড্ৰাগছ প্ৰচলনক লৈ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰা জনপ্ৰিয় ৰাষ্ট্ৰীয় টিভি চেনেল ৰিপাব্লিকৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক ভয়াতুৰ আখ্যা। কিন্তু কিয়? নিৰ্ভীক সাংবাদিকগৰাকীয়ে এক ডিবেটত অভিনেতা সলমান খানৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি ষ্টুডিঅ' উত্তাল কৰাৰ সময়ত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনহাতে গোস্বামীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অসাংবিধানিক মন্তব্য কৰাৰ পিছতেই মহাৰাষ্ট্ৰ বিধানসভাই গোস্বামীৰ বিৰুদ্ধে নীতি নিৰ্দেশনা ভংগৰ অভিযোগ আনি ৬০ পৃষ্ঠাৰ এখন জাননী জাৰি কৰিছিল। সলমান খানৰ অনুৰাগী ট্ৰলৰ সন্মুখীন হৈছে অসম সন্তানগৰাকী। হেশ্বটেগ আৰম্ভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ টুইটাৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জনপ্ৰিয় সাংবাদিকগৰাকীৰ বিৰুদ্ধে। নিউজ ডেস্ক ৰিপৰ্ট জন নিউজ।